বৰ্তমান লাইছে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে লগতে মন্দিৰ প্ৰাংগণত উপস্থিত হৈ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে এই বছৰলৈ আমাৰ কমিটিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰী শ্ৰী মা পূজাৰী এইবেলি 50 বছৰ কৰি দিলেছি এই 50 বছৰীয়া যাত্ৰাত যিসকল ভক্তসকলে ভক্তবান ৰাইজৰ উৎসাহ উদ্দীপনা আমি পাইছোঁ তেখেতসকলক এই দিশতে আমি আমাৰ কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অহাকালি মা মনসা পূজাৰ সামৰণি পৰিব এইবেলি সোণালী জয়ন্তী বৰ্ষ সেয়েহে সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে উক্ত সাংস্কৃতিক সন্ধিয়াত বিদ্যাসাগৰ প্ৰমুখ্যে বহুতৰ বাপুৰণী শিল্পী কৃষ্ণ পৰিৱেশন কৰিব আৰু আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ এটি ঘোষণা ৰাখিছোঁ যিসকল ভক্তগণ আহিছে দুচকীয়া বা চাৰিচকীয়া যান বাহন লৈ আহিছে তেওঁলোকে যে নিৰাপদ স্থানত তেওঁলোকৰ যান বাহনসমূহ ৰখাই উদান তুলি লৈ আহিছে ঘোষণাটি আকৌ ৰাখিছোঁ